নমস্কাৰ। আমাৰ দৰং ওদালগুৰি জিলা নাগাৰা নাম সংঘৰ এখন সাধাৰণ সভাত আমি সকলোৱে অনুভৱ কৰিছিলোঁ যে দৰঙৰ যি ঐতিহ্য আমাৰ নাগাৰা নামৰ কৃষ্টি, এই নাগাৰা নামৰ কৃষ্টিক এতিয়া বিভিন্ন ধৰণে এটা বজৰুৱা অৱস্থালৈ যোৱা বুলি আপোনাৰ অনুভৱ হৈ গ'ল। আৰু তেনেকুৱা পৰিপ্ৰেক্ষিততেই আমি দৰং ওদালগুৰি জিলা নাগাৰা নাম সংঘৰ তৰফৰ পৰা এটি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে ৰাইজে এই ক্ষেত্ৰত নিশ্চয় আমাক সহায় সহযোগিতা আগবঢ়াব বুলি আশা কৰি আমি এটা এনেকুৱা সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে দৰঙত অবিভক্ত দৰঙত আমি নাগাৰা নামৰ প্ৰশিক্ষণৰ শিবিৰ বা তেনেধৰণৰ বিদ্যালয় আমি কৰাৰ কাৰণে এটা প্ৰয়াস আমি সিদ্ধান্ত গ্ৰহণ কৰি যোৱা 21 জুলাইত 21 জুলাইত আমাৰ স্বনামধন্য সদৌ অসম নাগাৰা নাম সংঘৰ সভাপতি মাননীয় বলৰাম বৈশ্যদেৱৰ তেখেতৰ বাসগৃহতেই আমি প্ৰথম প্ৰয়াত নৰেশ্বৰ শৰ্মা বৰুৱা সৰণী নাগাৰা নাম বিদ্যা মন্দিৰ নামাকৰণ কৰি এখন আমাৰ বিদ্যালয় স্থাপন কৰা হ'ল। আৰু এই স্থাপন কৰা বিদ্যালয়খনতে উন্মোচন কৰিছিল আমাৰ সন্মানীয় দৰঙী কলা কৃষ্টি উন্নয়ন সংঘৰ সন্মানীয় সম্পাদক নৱকুমাৰ শইকীয়াই। আৰু সেই তাৰিখৰ পৰাই আমি প্ৰতিটো সপ্তাহৰ ৰবিবাৰৰ দিনটোত ঐতিহ্যমণ্ডিত খটৰা সত্ৰত আমি এই দৰং ওদালগুৰি জিলা নাগাৰা নামৰ যিসকল পাঠশিল্পী আছে, পাঠশিল্পীক আমি তেখেতসকলক ইয়াতে আহি গোট খাই আৰু তেখেতসকলক আমি ইয়াত পাঠদান কৰি আছোঁ। পাঠদান কৰাৰ কাৰণে আমাৰ কেইগৰাকীমান বিশিষ্ট গুৰু স্থানীয় পাঠক তেওঁলোকক আমি দায়িত্ব অৰ্পণ কৰিছোঁ। তাৰে ভিতৰত অধ্যক্ষ হিচাপে দায়িত্ব অৰ্পণ কৰিছোঁ আমাৰ শ্ৰদ্ধাৰ বলৰাম বৈশ্য ডাঙৰীয়াক। আৰু লগতে পাঠদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে বিশিষ্ট পাঠক নৰেশ্বৰ কলিতা, ধৰ্মকান্ত ডেকা কৰুৱা, বলেন কুমাৰ শইকীয়া, আমাৰ পদ্মজাৰ, জিল্কা কলিতা, আমাৰ কলাইগাঁও, আৰু লগতে এগৰাকী প্ৰখ্যাত পাঠক গণেশ ডেকা বালিহিতা। এনেধৰণৰ যিসকল পাঠক গুৰু তেখেতসকলে দৰঙীয়া যিটো আমাৰ নাগাৰা নামৰ ধাৰা তেওঁলোকৰ গাত আমি দেখোঁ বা তেওঁলোকে এই ধাৰাটো ৰাখিবৰ কাৰণে আজিও ট্ৰাই কৰি আছে। গতিকে তেওঁলোকক আমি ইতিমধ্যে দৰঙী কলা কৃষ্টি উন্নয়ন সংঘ দৰং ওদালগুৰি জিলা নাগাৰা নাম সংঘৰ তৰফৰ পৰা তেখেতসকলক গুৰু হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে। আৰু তেওঁলোকৰ জৰিয়তে আমি প্ৰতিটো ৰবিবাৰত 10 বজাৰ পৰা 2 বজালৈ পাঠদান কাৰ্যসূচী চলাই আছোঁ। ইয়াৰ লগতে আমি আন এটা কথা ভাবিছোঁ, যিহেতু দৰং অবিভক্ত দৰং জিলাখনত যথেষ্ট নাগাৰা নামৰ শিল্পী আছে, যথেষ্ট দল আছে, প্ৰায় 300ৰো অধিক দল আছে। আৰু এই দলসমূহ বিভিন্ন প্ৰান্তত আছে। আমাৰ ঐতিহ্যমণ্ডিত খটৰাত তেওঁলোকে সকলোবিলাকে আহি ইয়াতে যোগদান কৰাৰ কাৰণে অসুবিধা। আৰু সেইকাৰণে আমি এই বিদ্যা মন্দিৰৰে শাখাস্বৰূপে যোৱাকালি টংলাত এখন বিশেষ সভা হৈছিল। এই টংলাৰ বিশেষ সভাখনত ওদালগুৰি জিলা নাগাৰা নাম সংঘৰ উদ্যোগত এখন পুনৰ তাত বিদ্যা মন্দিৰ খোলাৰ কাৰণে যোজা চলোৱা হৈছে। ইয়াৰ লগে লগে আমি মঙলদৈ চিপাঝাৰ অঞ্চলতো এনেকুৱা বিদ্যা মন্দিৰৰ আমি স্থাপন কৰিবৰ কাৰণে ট্ৰাই কৰি আছোঁ। গতিকে আমি আশা কৰিছোঁ আমাৰ এই প্ৰচেষ্টা অকল এই লোককৃষ্টিটো কোনো ঘূণীয়া নোহোৱাকৈ ৰখাৰ আমাৰ প্ৰচেষ্টা। আৰু ইয়াত নিশ্চয় আমাৰ বুদ্ধিজীৱীসকলে, শিল্পী সাহিত্যিক, লগতে ৰাইজে আমাক নিশ্চয় ইয়াত সহানুভূতিৰে চাব আৰু আমাক সহায়ৰ হাত আগবাঢ়ি যোৱাত আমাক সহায় কৰিব। ধন্যবাদ। কিমানগৰাকী শিল্পী অংশগ্ৰহণ কৰিছে? আমাৰ ইয়াতে সদ্যহতে 30গৰাকীয়ে তেওঁলোকে নামভৰ্তি কৰিছে। আৰু টংলাত যোৱাকালি তেওঁলোকে প্ৰায় 15গৰাকীৰো অধিক পাঠকে নামভৰ্তি কৰাৰ কাৰণে